হে গাইজ সকলোকে ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি আহিছোঁ মেজৰ ধ্যান সিং ষ্টেডিয়াম হকী মেটচ চাবলৈ। আৰু আজি এই মেটচ আছে ইণ্ডিয়া ভাৰ্চেছ জাৰ্মানীৰ। এতিয়া দেখিছে ষ্টেডিয়াম খালী হৈ আছে পুৰা, আৰু অলপ সময়ৰ পিছতে পুৰা ফুল হৈ যাব। হে গাইজ এনেকৈ ষ্টাৰ্ট হৈ গৈছে আৰু চাই থাকক সকলোৱে। Let's welcome the hockey stars from Germany and India. মাজে মাজে এটা দুটা ভিডিঅ' ক্লিপ লৈছোঁ, যিহেতু গোটেই খেলখন লোৱা সম্ভৱ নহয় আৰু আমিও এনি টাইম ভিডিঅ' কৰি থাকিবলৈ সময় নাপাওঁ। সেয়ে যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্টত। And let's play. आधा किलो पुट्टी बहुत गए हैं। This goal is scored by jersey number 30, the captain of the team, Harmanpreet Singh. Come on, say with me. Oh, hey, oh, hey. Oh, hey, oh, oh. इंडिया के 4 बाकी उसको जर्मनी के এতিয়া এনেকৈ গেম শেষ হোৱাৰ পিছত আমি যাবলৈ ওলালোঁ। আৰু আমি মেট্ৰ' দি যাম, কিয়নো আমাৰ বাছত গৈ থাকিলে এতিয়া দেৰি হ'ব। সেয়ে আমি মেট্ৰ' দিয়ে যাবলৈ লৈছোঁ আৰু এনেকৈ ওলালোঁ আৰু যাবলৈ। बोलो अभी बोलो अब बोलो
আৰু ৰুম গৈ পাওঁ মানে একেবাৰে এন্ধাৰে হ'ব। এতিয়া 6টা বাজিলেই যিহেতু, আৰু ভিডিঅ'টো ইমানতে সেইকাৰণে সমাপ্ত কৰিছোঁ, কিয়নো ভাগৰো লাগিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰিব। আৰু থেংক ইউ সকলোকে।